পোনপ্ৰথমে অসমবাসী ৰাইজক নমস্কাৰ জনাইছোঁ। কাৰণ আজি পোনপ্ৰথমে ক'ব লাগিব যে মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাদেৱে শিকাই থৈ গৈছিলে। তাৰপিছত জুবিন দাই যিখিনি আমাৰ যুৱ প্ৰজন্মসকলক দি গ'ল সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। কাৰণ জুবিন দাক দেখি আমি শিকিছোঁ। এতিয়া গোটেই সৰু কণ ল'ৰা ছোৱালী আনকি মানুহে মানুহৰ বাবে হৈ উঠিছে। এই পোনপ্ৰথমে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ এই আমি যিখিনি আমাৰ নলবাৰীৰ এই অনুষ্ঠানটো কালচাৰেল অনুষ্ঠানটো কৰিছোঁ তাৰ বাবে বিশেষকৈ আমাৰ প্ৰতীক্ষা ধন্যবাদ জনাইছোঁ। কাৰণ প্ৰতীক্ষা ইমানখিনি সহযোগ কৰিছে। গুৱাহাটী, বেলতলা, ফেঞ্চি, তাৰপিছত এনেকৈ দুদিন কৰিলোঁ, আজি 3 নম্বৰ দিন। তাৰপিছত আমাৰ নলবাৰীত অনুপম দাও বহুতখিনি সহযোগ কৰিছে। আৰু ইয়াৰ লগতে আপোনালোক গোটেইকেইজন সংবাদকৰ্মীক নমস্কাৰ জনাইছোঁ যে আপোনালোকেও যে আমাক সহযোগ কৰি আছে সেইখিনিৰ কাৰণে আপোনালোকেও যথেষ্টখিনি কষ্ট কৰি আছে, সেয়া দেখি আছোঁ আমি। আৰু উজনি অসমৰ লগত অকল আমি বুলি নহয়, আমি প্ৰত্যেকজন মানুহ আচলতে আজি থিয় দিছে যে সেইটো দেখিও বহুত ভাল লাগিছে। আৰু এই আচলতে প্ৰভাৱটো মই ভাবোঁ যে জুবিন দা বিহীন আজি যিটো পৰিৱেশ হৈ আছে, জুবিন দা নাথাকিও আচলতে তেওঁ যিটো ৰাস্তা আমাক পথ দেখাই থৈ গৈছে, সেই পথত আচলতে প্ৰতিজন অসমীয়াই আজি চলি আছে। সেইটো দেখিও আমাৰ বহুত ভাল লাগিছে। আৰু আগলৈকে কিবা বিপদত যে আমাৰ অসমীয়া এক হৈ থাকিব সেইটোও দেখা পাইছোঁ আচলতে। নামটো প্ৰতীক্ষা ডেকা। আৰু বৰ্তমান এতিয়া মই গুৱাহাটী, মুম্বাই তেনেকৈ যাই থকা যায়। মই সংগীতৰ লগতে জড়িত। মই গাওঁ গান, আৰু চম্পক ইয়াৰে ল'ৰা নলবাৰী। আৰু আমি আচলতে এটি প্ৰচেষ্টা আমাৰ ফালৰ পৰা, ক্ষুদ্ৰ প্ৰচেষ্টা, যাতে আমি আমাৰ ফালৰ পৰা, আমাৰ শিল্পীখিনিৰ পৰা যাতে আমি কিবা অকণমান কৰিব পাৰোঁ উজনি অসমৰ মানুহখিনিৰ কাৰণে। সেইকাৰণে আচলতে আমি এনেকৈ ৰাজপথত ওলাই আহিছোঁ, যাতে কিবা অকণমান কৰিব পাৰোঁ, হয়নে চম্পক? আৰু তাৰ বাবে চম্পকক বহুত ধন্যবাদ যে ইয়াতে এনেকুৱা এটা পৰিৱেশ আমাক গঢ়ি তুলিছে। তাৰ বাবে বহুত ধন্যবাদ চম্পক। আৰু ভাস্কৰ দাও নিজৰ কাম সকলোৱে আচলতে আমি আজি বুলি নহয়, আমি 3 দিন গুৱাহাটীত তেনেকৈ 2 দিন আমি কৰিলোঁ, আজি 3 নম্বৰ দিন এনেকৈ কৰি আহি আছোঁ। আৰু বৰ্তমানলৈকে এটি কি ক'ম, ৰাইজৰ ইমান আশীৰ্বাদ আৰু ইমান মৰম পাবলৈ সক্ষম হৈছোঁ। আৰু আচলতে কি ক'ম, মানৱীয়তা যে আজিও ন্যায় আছে সেইটোৱে আচলতে প্ৰমাণ পাইছোঁ। যোনে নিজেই খাব নাপায় তেওঁলোকে আহি পেলাই টকা এজেগাত যেনেকৈ পাৰিছে তেওঁলোকে দিছে। তো সেই বস্তুটো আচলতে মই ভাবোঁ যে আজিও মানৱীয়তা জীয়াই আছে। আৰু সেইকাৰণে সুকীয়া, সেইকাৰণে চহকী। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।